গল্পৰ নাম প্ৰাৰ্থনা। গল্পকাৰ চিম্পী শইকীয়া। জুমন, অ জুমন, চিঞৰি মাতো তাক। বৰ চাহাবৰ বাংলোৰ ফালে আহিবা, সিও চিঞৰি কৈ যায়। লাহে লাহে খোজ দিওঁ চাহ বাগিচাৰ মাজৰ সৰু ধুনীয়া বাটটোৰে। কাষে কাষে ওখ ওখ ইউকেলিপ্টাছ চিৰিচ গছবোৰ। বহাগ মাহৰ নিজম আবেলি। কৰবাৰ পৰা অচিন বনফুলৰ ফুৰফুৰীয়া গোন্ধ এটা আহি থাকে। উশাহত সেই গোন্ধটো উজাই মই গৈ থাকোঁ। কলঘৰৰ চকীদাৰ ৰাজনীশে টোপনিয়াই আছে। বন কটা মেচিনেৰে ঘৰ ঘৰকৈ কাষৰ ফুলনিখনৰ বনবোৰ বনুৱাজনে একান্ত মনে কাটি আছে। সন্মুখৰ শাৰী শাৰী বটল পামখিনি ৰৈ আছে একোজন বাদ্য ছাত্ৰৰ দৰে। ইমান শান্ত সুশৃংখল চাহ বাগিচাৰ পৰিৱেশ। কলঘৰ পাৰ হৈ কালভাৰ্টো আৰু বগৰীজোপা শাৰী পাকটো ঘূৰিয়েই সেয়া বৰচাহাবৰ বাংলো। ৰঙা বগা গুলপীয়া বহুতো বগানভেলিয়াৰ ফুল আৰু লতাৰে আৱৰা চৌহদ। মিহি মিহি বাঁহৰ দৰে ত্ৰিনেবিধৰ হেজ। নাম জনা নজনা অলেখ ফুলৰ বাগিচা। সযত্ন পালিত লোনখনৰ একাষে এখন ঝুলনা। কাষতে দুখনমান বেতৰ চকী, এখন ঘূৰণীয়া মেজ। কেইবাদিনো ককাৰ সৈতে বাংলোটোলৈ যোৱাৰ সৌভাগ্য মোৰ হৈছিল। চকু থৰ হৈ যোৱা চাহাবী কাইদা, বগী ধুনীয়া মেম, অচিনাকি মানুহ দেখিলেই ভৌ ভৌৱাই উঠা বিদেশী কুকুৰ দুটা। তুমি ছুইমিং পুলটো দেখা নাই তাত? জুমনে মোক সুধিছিল। নাই নাই, কুকুৰ দেখিলেই মোৰ জীৱ উৰি যায় জানা। এদিন হাতৰ মুঠি টনা ৰঙা ৰঙা ফল কেইটামান জুমনে মোক খাবলৈ দিছিল। দুচকু উজলিছিল মোৰ। ক'ত পালা এইবোৰ? ষ্ট্ৰবেৰী ন? কিতাপতহে দেখিছোঁ। বৰচাহাবৰ বাংলোলৈ গৈছিলোঁ, মেমে খাবলৈ দিছিল, খোৱা। হঠাৎ কুকুৰটোৱে ভৌ ভৌৱাই উঠিল। বৰচাহাবৰ বাংলোৰ সন্মুখত কিমান সময় ৰৈ আছিলোঁ ক'ব নোৱাৰোঁ। মালিয়ে ফুলৰ গুৰি চিকুণাই আছিল। লাহে লাহে মই গীৰ্জাঘৰৰ ফালে আগবাঢ়োঁ। ক'তনো আছে ল'ৰাটো? ধেমালি পাইছে নেকি সি? নিজে চাইকেল চলাই ঘূৰি ফুৰিব আৰু মোক খজকুঢ়াই মাৰিব। মুখখন অন্ধলি উঠে মোৰ। গীৰ্জাঘৰৰ ওচৰ পাই মোৰ ভাগৰ লাগি যায়। বাৰাণ্ডাৰ হাতল থকা বেঞ্চখনত বহি মই আউজি দিওঁ। নিজম চৌহদটোৰ ফুলনিখনত পখিলা মৌ মাখিবোৰ উৰি ফুৰিছে। কুলিজনীয়ে ক'ৰবাত ৰৈ ৰৈ মাতিছে। কাষতে ফাদাৰৰ ঘৰ। তাৰ কাষতে নান আৰু চিষ্টাৰসকলৰ হোষ্টেল। ফাদাৰ বগা দীঘল চোলাটোৰে আবেলি হ'লেই চাহ বাগিচাৰ মাজৰ বাটটোৰে খোজ কৰা ফাদাৰ। কেতিয়াবা পিতা বুলি মাতিবলৈ মন যোৱা ফাদাৰ। এই কেইপা চোৱা, মোক উচপ খুৱাই জুমনে মোৰ হাতত এথোপা নাহৰ ফুল গুজি দিয়ে। ক'ত আছিলা? ফুলবোৰ ক'ত পালা? এইফালে জোচেফহঁতৰ কোৱাৰ্টাৰ পালোগৈ। তুমি নাহৰ ফুল ভাল পোৱা যে লৈ আহিলোঁ। কি কি যে কৰি নুফুৰে সি। এবাৰ কেতেকী ফুল ছিঙিবলৈ গৈ কাটা তাঁৰেৰে কলা ফুল কাটি আহিছিল। নাহৰ ফুলবোৰ আলফুলে সাবটি লওঁ। এতিয়া কোৱা, আৰু কিমান দিন থাকিবা? বন্ধ খুলিবলৈ হ'ল ন? মনটো সেমেকাই পেলাই জুমনে। কাইলৈ যামগৈ। পৰহিলৈ স্কুল খুলিব। তুমি ভালকৈ পঢ়িবা। ফাইনেল পৰীক্ষাৰ ৰিজাল্টটোলৈ সকলোৱে আশা কৰি আছে। হয় নেকি? পিছে তোমাৰো যে অহা বছৰলৈ ফাইনেল পৰীক্ষা
পাহৰিলা নেকি আইটি? ময়ে ভালকৈ পঢ়িব লাগিব, তুমি নালাগে। কলেজত পঢ়াব লাগিব তুমি, ক্লাছ কৰি তুমি ওলাই আহিবা, মই ৰৈ থাকিম গেটত। গুলপীয়া শাৰী এখন, কেঁকৰা চুলিখিনিৰে তোমাৰ মুখখন। হে হ'ব আৰু, ইমান যে বেছি বেছি ভাবা নহয়। অন্তৰংগতাৰ শেষত যাওঁ বুলি সি উঠিছিল। কাইলৈ বাছৰ বাওঁফালে খিৰিকীৰ কাষত বহিবা, মই নিৰ্মলাৰ দোকানত ৰৈ থাকিম বুলি ধাকৈ ৰঙা চাইকেলখন চলাই গুচি গৈছিল সি। এই ল'ৰাটো ইঞ্জিনিয়াৰিঙৰ সপোন দেখা, গীটাৰ বজাই ভাল পোৱা, কপালত নীলা শিৰ দুডাল জিলিকি থকা ল'ৰাটো নেদেখা হোৱালৈকে মই চাই থাকিলোঁ। গধূলি হ'বৰ হৈছিল। হাতত এজাপ কিতাপ লৈ ফাদাৰ গীৰ্জাঘৰলৈ সোমাই আহিছিল। পিছে পিছে ধোঁৱা বৰণীয়া দীঘল চোলা আৰু মূৰত ভেইল মাৰি সোমাই আহিছিল চিষ্টাৰ সুজান। বহাৰ পৰা উঠিছিলোঁ মই। গুড ইভিনিং ফাদাৰ। গুড ইভিনিং মাই চাইল্ড। প্ৰাৰ্থনাৰ সময় হ'ল, আহিবানে? মন্ত্ৰমুগ্ধ খোজেৰে মই সদায় সোমোৱাৰ দৰেই গীৰ্জাঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ। সন্ধিয়াৰ প্ৰাৰ্থনা আৰম্ভ হ'ল। এয়া জানো কেৱল যীশু বন্দনা? নহয়, দুচকু মুদি মই অনুভৱ কৰোঁ পৃথিৱীৰ সকলো প্ৰান্তৰ মানুহৰ প্ৰাৰ্থনাৰ সুৰ একেটাই, একেই ভগৱানক বিচাৰি ফুৰা আকুল আকুতিৰ ভাষা। প্ৰাৰ্থনাৰ শেষত ভৰি পৰা মনটোৰে মই উভতিছিলোঁ। পিছদিনা বাছত বাওঁফাল বুলি ভুলতে সোঁফালে বহি মই ঘৰলৈ গুচি আহিছিলোঁ মামাৰ লগত। বেঙি, সোঁফাল বাওঁফাল চিনি নোপোৱা? মেট্ৰিক দিবা কেনেকৈ? পিছৰবাৰ খুব গালি পাৰিছিল জুমনে মোক। তেতিয়ালৈ হায়াৰ ছেকেণ্ডেৰীত খুব ভাল ৰিজাল্ট কৰি ইঞ্জিনিয়াৰিঙত তাৰ এডমিশ্যন হৈ গৈছিল। বহুতো সপোন মোৰ দুচকুত আঁকি সি পঢ়িবলৈ গৈছিল। সেই সময়ছোৱাত মই মাত্ৰ দুবাৰ মামাহঁতৰ ঘৰলৈ গৈছিলোঁ। চাহ বাগিচাৰ মাজৰ বাটটোৰে, বৰ চাহাবৰ বাংলোৰ সন্মুখেৰে, কলঘৰৰ কাষেৰে গীৰ্জাঘৰৰ প্ৰাৰ্থনালৈ অকলে অকলে ঘূৰি ফুৰিছিলোঁ। জুমনহঁতৰ কোৱাৰ্টাৰলৈকো গৈছিলোঁ। ৰীমা মামী মানে জুমনৰ মাকে মই ভালপোৱা কাষ্টাৰ্ড কৰি খুৱাইছিল। জুমনৰ কোঠাটো চাইছিলোঁ মই। কিতাপবোৰ, গীটাৰখন, সি তোলা ফটোবোৰ ফ্ৰেমত বন্ধোৱা আৰু সজাই থোৱা আছিল একেধৰণে। দুৰ্গা পূজা, পূজা মানেই মামাৰ ঘৰ। বন্ধ বুলিয়েই জুমনো তেতিয়া ঘৰত। পূজা মণ্ডপৰ বাওঁহাতে ৰৈ থাকিবা, ভুল নকৰিবা কিন্তু। মোৰ মোবাইলত মেছেজ আহিছিল। জুমনৰ বন্ধু অমৃতৰ নতুনকৈ কিনা মটৰ চাইকেলখন লৈ দুয়ো অকণমান ওলাই গৈছিল। ভুল নকৰাকৈ ৰৈ আছো মই। সময় গৈ আছে, জুমন অহা নাই। আহিল এটা খবৰ। মোৰ হাড়লৈকে কঁপাই তুলি মোৰ হাজাৰ হাহাকাৰতো উভতি নাহোঁ বুলি গুচি যোৱা জুমনৰ খবৰ। আৰু মই ৰৈ গ'লোঁ বসন্তৰ এটি মিঠা আবেলিত, এথোপা নাহৰ বুকুত সাৱটি। জুমনক চোৱাৰ, ৰীমা মামীৰ মুখামুখি হোৱাৰ ধৈৰ্য আৰু সাহস একো নাছিল মোৰ। মাত্ৰ ঢপলিয়াই গৈ বহিছিলোঁগৈ গীৰ্জাঘৰৰ সেই হাতল থকা বেঞ্চখনত। ভিতৰৰ পৰা ভাঁহি আহিল প্ৰাৰ্থনাৰ সুৰ। দিশহাৰা, ভাগি চুচুৰময় হৈ পৰা মোৰ মূৰত হাত থৈ ফাদাৰে কৈছিল, গড ইজ গুড মাই চাইল্ড। মোৰ অপাপ প্ৰাৰ্থনাত যীশুৰ সৈতে সকলো ভগৱান জুমনৰ শান্তিৰ বাবে যেন একেটি বাটেৰে নামি আহিছিল।